নমস্কাৰ নিমিৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ভকতগাঁৱৰ পূজাৰ মণ্ডপটো আপোনালোকক দেখুৱাম। চাবচোন দেই কেনেকুৱা হৈছে কমেণ্ট কৰিব। এয়া আমি গৈ আছোঁ পূজাৰ মণ্ডপলৈ। বা আৰু ছোৱালী, মই আৰু ভণ্টি আমি তিনিজনী গৈ আছোঁ পূজাৰ মণ্ডপলৈ। চাওকচোন কি ধুনীয়াকৈ সজাইছে। গোটেই ৰাস্তাটো লাইটিং ফিটিং কৰি দিছে, বৰ ভাল লাগিছে দেখি। ইফালে দেখিছেনে কিমান মানুহ অহা যোৱা কৰি আছে আৰু এইফালেও চাওকচোন কিমান ধুনীয়া লাগিছে লাইটবিলাক। আৰু আমাৰ ভণ্টি মানে আমাৰ মাজৰ পৰাই নাইকিয়া হ'ল, হেৰাই থাকিলে। সৌজনী আকৌ চিঞৰিবলগীয়া হৈছে তাইক। ক'ত গৈছিলা? পূজা চাবলৈ হেৰাই থাকে হা? ভণ্টিয়ে ভাবিছে ফটো উঠাইছোঁ বুলি, কিন্তু মই যে ভিডিঅ' কৰি আছোঁ তাই গমেই পোৱা নাই। এইবাৰ মানে পূজা 100 এবছৰত ভৰি দিছে আৰু সেইবাবে গৌৰৱময় শতবৰ্ষ লেখা আছে। আৰু আমি ইয়াতে দুকপিমান ফটো মাৰি লওঁ। তাৰ পাছত আপোনালোকক আমাৰ দেৱী মাজনী দেখুৱাম। এতিয়া ফটো উঠা হৈ গ'ল, আমি দেৱী মা দৰ্শন কৰি আহোঁ ভিতৰৰ ফালৰ পৰা। আহা কথা ক'ল যাওঁ। মাক সেৱা জনালোঁ। এতিয়া আমি গৈ থাকোঁ আৰু ইয়াৰ পৰা, কাৰণ দোকান আছে যে, ল'ৰাও আছে, সেইবাবে বেছি সময় থাকিব নোৱাৰোঁ। আৰু এতিয়া আমি গৈ আছোঁ দোকানলৈ আৰু ইয়াত কি কি দোকান আহিছে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আহা এয়া কিতাপৰ দোকান। এই কিতাপৰ দোকানখনৰ পৰাই কিনিছোঁ অসীমত যাৰ হেৰাল সীমা। সকলোৰে মুখত সেই কিতাপখনৰ বিষয়ে শুনি থাকোঁ, সেইবাবে কিনি লৈছোঁ পঢ়িম বুলি। আৰু এইবিলাক দেখিছেনে, মিঠাইৰ দোকান আৰু খেলনাৰ দোকান, বেলুন, বহুত ধৰণৰ দোকান আহিছে। আজি মাৰিলে চৰব আজি মানে হাই ছেকেণ্ডেৰী ফিল্ডত আশ্চৰ্য বৰপাত্ৰ আহিব। পূজাৰ উপলক্ষে পূজাৰ সমিতিয়ে নিমন্ত্ৰণ কৰিছিলে আৰু আমি সেই ফিল্ডত এপাক গৈ আহিম। মানুহ কিমান ভিৰ হৈছে নাই হোৱা চাই আহিম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আহি আমাৰ দোকানৰ সন্মুখত পাই গ'লোহি আৰু আমাৰ দাদাজনক সুধিম ফটোৰ দাম কিমান, কোনখনত। দাদাই কিনো উত্তৰ দিয়ে আপোনালোকে শুনি থাকিবচোন। দাদাই ফটো কেনেকৈ? দাদাৰ বোলে মাথাহে বিষাইছে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আজি প্ৰথম ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটোও দবাই দিব। বলক এতিয়া যাওঁ ফিল্ডলৈ আশ্চৰ্য বৰপাত্ৰক চাবলৈ।